মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে 15 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত অনলাইন যোগে পৰীক্ষাৰ্থীসকলে কৰিব লাগিব প্ৰপত্ৰ পূৰণ সেৱাৰ অনলাইন পৰীক্ষা পৰ্টেল sebaregistration.in ত কৰিব লাগিব প্ৰপত্ৰ পূৰণ আমি পুনৰবাৰ জনাইছো sebaregistration.in ত কৰিব লাগিব প্ৰপত্ৰ পূৰণ 2023 চনৰ মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে 15 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত অনলাইন যোগে পৰীক্ষাৰ্থীসকলে কৰিব লাগিব প্ৰপত্ৰ পূৰণ সেৱাৰ অনলাইন পৰীক্ষা পৰ্টেল sebaregistration.in ত কৰিব লাগিব প্ৰপত্ৰ পূৰণ